এয়াই নেকি ফাগুন ধূলিয়ৰী পথে বসন্তৰ আগমন মৰুময় জীৱন তৃষ্ণাটোৰ চাদৰ গগনচুম্বী অপেক্ষা প্ৰতীক্ষণ হয় নেকি দুটোপাল বৰষুণ গছৰ প্ৰতীক্ষা উফ কি নিদাৰুণ নমস্কাৰ সকলোকে স্বাগতম জনাইছো প্ৰতিভা বিকাশ অসম ইউটিউব চেনেলৰ লগতে শ্যাম প্ৰডাকশ্যন ফেচবুক পেজত আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো এই চেনেলটোৰ জৰিয়তে এটি কবিতাটি ৰচনা কৰিছে প্ৰণালী শইকীয়া বাইদেৱে আৰু আবৃত্তি কৰিছে যোৰহাট জিলাৰ শিখামণি বৰাই গতিকে কলম নকৰি বাইদেৱে লিখা কবিতাটি আৰু শিখামণি বৰাই আবৃত্তি কৰা কবিতাটি শুনোৱা। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম হেৰুৱাৰ স্মৃতি। কবি প্ৰণালী শইকীয়া। জানিব খুজিছা মই কেনে আছো? শুনা, মই ভালে আছো, বহুত ভাল। তুমি শিকোৱা অভিজ্ঞতাবোৰৰ পৰা বহুতো শিকিলোঁ। অকলশৰীয়াবোৰ মাজত থাকোঁ শান্তিত, বহুত শান্তিত থাকোঁ। এদিন তুমি কৈছিলা, সৌ যে ঘৰটো দেখিছা, তাত আমি দুয়ো বহি কথা পাতোঁ। বহুত কথা, প্ৰেমৰ কথা, জীৱনৰ কথা। আমনি নলগাকৈ কেৱল তোমাৰ আৰু মোৰ মনৰ কথা পাতিম। মই পাহাৰৰ পৰা কপৌ ফুল আনি তোমাৰ মেঘালী চুলি দাঢ়িত গুজি দিম আৰু লাগি চাই ৰম। তুমি আলফুলীয়া মিঠা হাঁহিটো মাৰিবা, মই হেকে থৈ চাই ৰম। কি মজা লাগিব ন? জীৱনটো বিচিত্ৰময়, হেৰুৱাৰ ছন্দবোৰ বিচাৰি পোৱা নাযায়। তেজৰ সম্পৰ্কত মোহৰ লগায়, কিন্তু মনৰ সম্পৰ্কই হৃদয়ত স্বৰ্গত স্থান দিয়ে। সুখৰ মেলা পাতে, হেৰুৱাৰ পাছত শূন্যৰ পাছত মহাশূন্যৰ কোনো প্ৰাপ্তি নাথাকে। ধন্যবাদ।